নলবাৰীৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সাহাৰা জাগৰণ সংঘৰ উদ্যোগত আয়োজিত ৬৮ সংখ্যক সাহাৰা কেন্দ্ৰীয় ভোগালী বিহু সন্মিলনীৰ সমূহ উদ্যোক্তাক যে আজি এই কোভিডৰ পৰিস্থিতিত যি আমি শিল্পীসকল ইমান দিনে বহি থাকিব লগা হৈছিলে আপোনালোকৰ ইনিচিয়েটিভৰ কাৰণে আজি এখন মঞ্চ পাইছোঁ আজি আপোনালোকৰ সন্মুখত পৰিৱেশন কৰাৰ এটা সুযোগ পাইছোঁ আশা কৰোঁ আপোনালোক আটাইয়ে প্ৰথমৰ পৰা শেষলৈকে আমাৰ এই অনুষ্ঠানটি উপভোগ কৰিব লগতে আমাৰ লগত সহযোগিতা কৰিব শেষত আপোনালোকলৈ এটাই অনুৰোধ আমাৰ অনুষ্ঠানৰ শেষত আমাৰ জাতীয় সংগীতটি বাজিব সেইখিনি সময়ত সকলোৱে আমাৰ জাতীয় সংগীতটিৰ প্ৰতি শ্ৰদ্ধা জনাই সকলোৱে যেন থিয় দিয়ে তাকে অনুৰোধ জনাইছোঁ আৰু আহক উপভোগ কৰোঁ মুৰুলী সাংস্কৃতিক গোষ্ঠী নলবাৰীৰ আজিৰ পৰিৱেশন ধন্যবাদ
কত দেরি করি ওর নীলমণি শুনো